শিশু দিৱস উপলক্ষে মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বগলীপাৰা বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুকনাথ সতী জয়মতী নাটৰ মাজেৰে স্মৰণ কৰিলে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰু খুৰাখ্যাত পণ্ডিত জৱাহৰলাল নেহৰু। মুকনাথ সতী জয়মতী নাটৰ পৰিচালনা কৰে শিক্ষক মুকুন্দ নাথে। চৰকাৰী বিদ্যালয়খনৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰে পৰা অতি উলহ মালহেৰে দিনজোৰাকৈ উদযাপন কৰা শিশু দিৱসৰ কাৰ্যসূচীত অভিভাৱক অভিভাৱিকাসকলৰ উপৰিও স্থানীয় ৰাইজেও জনালে ব্যাপক সঁহাৰি। চাওক শিশু দিৱসৰ লগতে বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ। চৈধ্য নৱেম্বৰ অৰ্থাৎ শিশু দিৱস উপলক্ষে বগলীপাৰা বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি মুকনাথ জয়মতী প্ৰদৰ্শন কৰিলে, তাত বিশেষকৈ অভিনেতা অভিনেত্ৰীসকল একেবাৰে নতুন, গতিকে তেওঁলোকক বহুত ভাল অভিনয় কৰিছে। ইয়াতে সকলোৱে উৎসাহ উদ্দীপনা যোগাইছে, গাঁৱৰ ৰাইজবোৰো আহিছে, গতিকে আমাৰ বহুত ভাল লাগিছে। বগলীপাৰা বালক প্ৰাথমিক বিদ্যালয়ৰ আগতে আমাৰ কনকলতা নামৰ নাট এখনিও হৈ গৈছিলে, আৰু এইখনি আমাৰ দ্বিতীয় নাট সতী জয়মতী। আৰু মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছোঁ আমি এই নাটখনি প্ৰদৰ্শন কৰিবৰ বাবে। গতিকে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলক লগতে মোৰ সহ শিক্ষক শিক্ষয়িত্ৰীসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ এই নাটখনি প্ৰদৰ্শন কৰা মোক সহায় সহযোগিতা কৰাৰ বাবে। ধন্যবাদ।